ক'ৰ'না ভাইৰাছৰ তাণ্ডৱত বিশ্বৰ কেউদিশে চলি আছে মৃত্যুৰ বিভীষিকা। ভয়াৰ্ত ত্ৰস্তমান বিশ্বৰ জনগণ। বিশ্বত লকডাউনৰ দৰে অতি গুৰুতৰ সিদ্ধান্ত দেশবোৰে লোৱাৰ পাছতো ক'ৰ'না ভাইৰাছ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই। একেদৰে এই ভাইৰাছ প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াবলৈ বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীসকলে উঠি পৰি লাগিছে। অৱশ্যে বিশ্বৰ সকলো দেশৰ আগতেই ভাৰতে সেই ভেকচিন প্ৰস্তুত কৰি উলিয়াবলৈ সংগোপনেই কাম কৰি গৈছে। আশা কৰা হৈছে যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত ভাৰতে এই দিশত সফলতাৰ মুখ দেখিব। এতিয়ালৈকে ক'ৰ'না ভাইৰাছৰ তাণ্ডৱৰ ফলত বিশ্বৰ লক্ষাধিক লোকৰ মৃত্যু হৈছে। এই প্ৰতিবেদন যুগুতোৱাৰ সময়লৈকে ভাৰতবৰ্ষত 29,685 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 11,762 জন লোকক চিকিৎসাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু সেইদৰে মৃত্যু হৈছে 1,389 জন লোকৰ। আমেৰিকাৰ প্ৰায় ইতিমধ্যে 11 লক্ষাধিক লোক আক্ৰান্ত হৈছে আৰু প্ৰায় 79,000 জন লোকৰ মৃত্যু হৈছে। ক'ৰ'না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ উহান প্ৰদেশকে ধৰি দেশখনত প্ৰায় 4,000 লোকৰ মৃত্যু হোৱা বুলি দেশখনে সদৰি কৰিছিল যদিও বিশ্ব সমুদায়ে এই কথা মানি ল'বলৈ অস্বীকাৰ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইতিমধ্যে প্ৰকাশ কৰিছে যে চীনে তথ্য গোপন কৰিছে আৰু দেশখনত 42,000ৰো অধিক লোকৰ মৃত্যু হৈছে। ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ আৰু নিৰ্মূল কৰাৰ বাবে ভাৰত আৰু আমেৰিকাই পৰস্পৰ সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে ভাৰতে ৰোগবিধৰ পৰা মুক্ত কৰাৰ বাবে পূৰ্বৰে পৰা প্ৰস্তুত কৰি ৰখা হাইড্ৰক্লৰকুইন বিশ্বৰ প্ৰায় 55খন দেশলৈ যোগান ধৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিয়ে প্ৰকাশ কৰা মতে ইতিমধ্যে তেওঁলোকৰ দেশে ভাৰতক উন্নত কাৰ্যপ্ৰণালী আৰু তথ্যৰ যোগান ধৰিছে। ক'ৰ'না ভাইৰাছৰ জৰিয়তে সমগ্ৰ বিশ্বকেই বধ্যভূমিত পৰিণত কৰা চীনক ধৰাশায়ী কৰাৰ বাবে আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া, ভাৰত, ভিয়েটনাম, নিউজিলেণ্ড আদিকে ধৰি মিত্ৰ ৰাষ্ট্ৰসমূহ সাজু হৈ উঠিছে। চীনে ৰপ্তানি কৰি অহা সামগ্ৰীসমূহৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ বাবে এক অৰ্থত সহমত প্ৰকাশ কৰিছে। আনহাতে চীনত ব্যৱসায় কৰি থকা প্ৰায় 100টাতকৈও অধিক কোম্পানীয়ে চীন ত্যাগ কৰি ভাৰতলৈ অহাৰ কথা পোষণ কৰিছে। কোম্পানীসমূহৰ এই সিদ্ধান্তক আমেৰিকা চৰকাৰেও সহমত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। এই বিষয়টোক লৈ আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়ে আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী সুব্ৰমণিয়াম জয়শংকৰৰ মাজত বিগত সপ্তাহবোৰত 4বাৰকৈ দূৰভাষযোগে বাৰ্তালাপ হৈছে। বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চীনৰ প্ৰতি বিৰাগ ভাৱ জন্মাৰ পাছত এই ৰাষ্ট্ৰখনে বেকফুট খেলিছে আৰু বিভিন্ন ধৰণে কূটনৈতিক কৌশল অৱলম্বন কৰিবলৈ লৈছে। অষ্ট্ৰেলিয়াত থকা চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে অষ্ট্ৰেলিয়াৰ পণ্য বস্তু আৰু চীনে বহিষ্কাৰ কৰিব পাৰে। চীনৰ এই হুমকিয়ে নিজৰেই ক্ষতি কৰিব বুলি বিশ্ব সমুদায়ে ধাৰণা কৰিছে, কাৰণ চীনা সামগ্ৰী বিশ্বৰ আন ৰাষ্ট্ৰবোৰে আমদানি কৰাটো বন্ধ কৰি দিব পাৰে। জাপানেও চীন সম্পৰ্কত তিৰ্যক মন্তব্য প্ৰকাশ কৰিছে। জাপান, ভাৰত, অষ্ট্ৰেলিয়া, ভিয়েটনাম, আমেৰিকা, কোৰিয়া, নিউজিলেণ্ড আদি দেশবোৰে মিলি ইতিমধ্যে গ্ল'বেল ছাপ্লাইৰ পৰা পৃথক কৰাৰ কথা ভাবিছে। এনেবোৰ দিশে এই কথা স্পষ্ট কৰি দিছে যে চীনক কোনো কাৰণতেই বিশ্বাস কৰিব নোৱাৰি। এতিয়ালৈকে চীনে যিবোৰ কাৰ্য কৰি আছে সকলো জানি বুজি পৰিকল্পিতভাৱেই কৰি আহিছে। আমাক এই ভিডিঅ'টো আগবঢ়াই নিয়াৰ বাবে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল বুটামটো টিপি দিয়ক যাতে আপুনি আমাৰ প্ৰতিটো ভিডিঅ' আগতীয়াকৈ পাব পাৰে। চীন দেশে সম্প্ৰতি সময়ত লকডাউন মুক্ত হৈছে, কিন্তু বিশ্বৰ আনবোৰ দেশত লকডাউন চলিয়ে আছে। এক অনুসন্ধানকাৰী প্ৰতিবেদন অনুসৰি চীনৰ অৱহেলাৰ বাবেই বিশ্ব বধ্যভূমিত পৰিণত হ'ল। চীনৰ এই কাৰ্যক সমৰ্থন জনালে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিমধ্যে আমেৰিকা, ব্ৰিটেইন, কানাডাসহ 7 ৰাষ্ট্ৰৰ চোৰাংচোৱা সংগঠনে বিশ্ব আদালতত চাৰ্জশ্বীট প্ৰস্তুত কৰিছে। 15 পৃষ্ঠাৰ এই চাৰ্জশ্বীট চীনৰ উহান প্ৰদেশৰ পৰাই যে ক'ৰ'না ভাইৰাছৰ উৎপত্তি আৰু দেশখনে এই ভাইৰাছক জৈৱ ৰাসায়নিক বোমা হিচাপে তৈয়াৰ কৰিছিল সেই কথা ইতিমধ্যে ফাঁজ হৈ গৈছে।